বহুত ভাল লাগিল আমাৰ জিলা অঞ্চলখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আজি বহুত মানুহে আমাৰ দলৰ নীতি আদৰ্শ পাই পেলাই তেখেতসকলে আমাৰ বিপিএফ ৰাজনীতি দলত যোগদান কৰিছে। তো তেখেতসকলক মই আদৰণি জনাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ইয়ৰ বিপিএফৰ পৰা, আৰু লগতে মই একদম ওচৰৰ MCLA হিচাপে মই তেখেতসকলক আদৰণি জনাইছোঁ। আহি থকা দিনত নিশ্চয় আমি নিশ্চয় পাম, আৰু আমাৰ দলীয় আমাৰ হাইকমাণ্ডৰ পৰা যিটো নিৰ্দেশনা আহে তেখেতসকলে নিশ্চয় পালন কৰিব বুলি আশা কৰিছোঁ। তো আহি থকা দিনত বিপিএফ ৰাজনীতিক দল হিচাপে ফকিৰাগ্ৰাম সমষ্টি হিচাপে সহজতে আমি বিপুল ভোটত আমি প্ৰায় সংখ্যক মানুহে আমাৰ বিপিএফ ৰাজনীতিক দলত যোগদান কৰিছে, তেখেতসকলকো আদৰণি জনাইছোঁ। যোৱাকালিও আমি ৰামপুল বিল BCTCৰ খাউচি বজাৰখনৰ ফিল্ডত আমি প্ৰায় 400 মানুহ যোগদান আমাৰ দলত আজিও ৰামপুল বিল আমাৰ বেছি সংখ্যক আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহ তেখেতসকলে আমাৰ আকৌ চিটিলাত আহি পেলাই তেখেতসকলে আকৌ যোগদান সমষ্টি ব্লক বিপিএফৰ আণ্ডাৰত আজি BJP পৰা 300+ আৰু UPFৰ পৰা 100+ আৰু UDF 56 এনেকুৱা আছে। মুঠতে 700+ আজি কংগ্ৰেছৰো আছে, UDFৰো আছে। মুঠতে আজি যিখিনি প্ৰগ্ৰাম ল'লে খুব ছাকচেছফুল প্ৰগ্ৰাম হৈছে, আৰু এনেকুৱা প্ৰগ্ৰামটো আৰু আজি এতিয়া আৰু ফকিৰাগ্ৰাম সমষ্টিৰে সেই ভটগাঁৱত আৰু এটা আছে, তাতেও এনেকুৱা 400-500 জইনিং প্ৰগ্ৰাম আছে বুলি কৈছে। তো সেইবিলাক যিটো মই দেখিবলৈ পাইছে যে অহা আগন্তুক যিটো 2024 যিটো নিৰ্বাচন হ'ব MP, ইয়াৰ আমাৰ বিপিএফ দল জয়ী হোৱাটো মই খুব পজিটিভলি দেখি আছোঁ। আৰু আজি যে BJP যিমান আমাৰ দলত সোমাই আছে একমাত্ৰ সেই প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়োৱে নিজৰ যিটো UPFL দল সেইটো খুব ভালকৈ চলাব পৰা নাই, যাৰ ফলত UPFL দল এৰি পেলাই আমাৰ দলত আহিছে। আৰু UPFLৰ সহযোগী দল BJPৰো বহুত নেতা কৰ্মীসকলে আমাৰ দলত আহিছে। মানে প্ৰত্যেক কিবাটো প্ৰমোদ বড়োই যদি ভালকৈ চলাব পাৰিলে হয়, এনেকুৱা চৰকাৰত থকা কৰ্মী নেতাসকলে আমাৰ দলত নাহিলে হয়। গতিকে প্ৰমোদ বড়ো জিৰ' চৰকাৰ চলোৱাৰ ক্ষেত্ৰত টোটেলি ফেইলাৰ, যাৰ ফলত আজি সহযোগী দল হিচাপে আছিল BJPয়ে UPFLক চৰকাৰ বনাব দিছে। আজি প্ৰমোদ বড়োৰ পৰা একো পোৱা নাই, ৰাইজেও একো পোৱা নাই, একো উন্নতি কাম কৰিব পৰা নাই। সেইকাৰণে BJPয়ে BTC অঞ্চলত থকা BJPখিনিয়ে বহুত কৰ্মীসকলে আমাৰ দলত সোমাইছে, আৰু UPFL দলৰে একে সমান BJP সমান মানে UPFL আৰু কংগ্ৰেছৰো আজি বহুত সোমাইছে, আৰু UDF দলৰ পৰা বহুত সোমাইছে। ফলতে ভাল ফকিৰাগ্ৰাম সমষ্টি হিচাপে খুব ভাল। এইটো সংঘাত আহে নাহে সেইটো ইহঁতে মিত্ৰ দলত আছে, মানে এলায়েন্সত আছে, এইটো আমি একো ক'ব নাপায় বা আমি কোৱাটো ঠিক নহ'ব। কেনেকুৱা চৰকাৰ চলাইছে ইহঁতেহে জানে, মোক সুধিব নালাগে। মই হিৰাচৰণীয়াকৈ এইবাৰো MP খেলিব, মই জানাত খেলিব দিয়ক। GSP হিচাপে খেলে না অনাবৰ হিচাপে খেলিব। স্যার বিপিএফৰ পৰা কেতিয়ালৈকে কেণ্ডিডেট ডিক্লেয়াৰ দিব? আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ দিব ফেব্ৰুৱাৰী লাষ্টত।